ভূষণ পাঠক ডাঙৰীয়াই বা ডিম্পু বৰুৱা ডাঙৰীয়াই মোৰ পোষ্টত লাইক কমেণ্ট শ্বেয়াৰ নকৰে সেইকাৰণে মই তেওঁৰ লগত বিগ ফ্ৰেণ্ড হৈ লাভ নাই মই কি খাইছোঁ ক'ত থাকিছোঁ ক'ত হাগিছোঁ সেইবোৰ মানে ডিম্পু দাই গম পাব লাগিব ভাল পায় কিন্তু ভাল পোৱাটো কি দেখাব লাগিব নেকি বৰ্তমান সময়ত মোৰ ২৯,০০০ ফলোৱাৰ্ছ আছে ২৯,০০০কৈ বেছি ফলোৱাৰ্ছ আছে এই ২৯,০০০ ফলোৱাৰ্ছৰ ভিতৰত বেছি নহ'লেও ১০০জনটো মোৰ ভাল বন্ধু আছে নমস্কাৰ মই পংকজ প্ৰীতম মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ বিষয়বস্তুটো হৈছে বিগ ফ্ৰেণ্ড এই যে ফেচবুক ইউটিউব বা কোনোবা ভাল পোৱা ব্যক্তিসকলে যে কয় মই আপোনাৰ বিগ ফ্ৰেণ্ড মই তোমাৰ বিগ ফ্ৰেণ্ড এই ওপৰত ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ মোৰ বিগ ফ্ৰেণ্ড আছে নে নাই মই নাজানো কিন্তু মোৰ বিগ ফ্ৰেণ্ড আছে বুলিও মই নাভাবোঁ কিন্তু বহু লোকে মোক কয় দাদা মই তোমাৰ বিগ ফ্ৰেণ্ড মই তোমাক ভাল পাওঁ ভাইটি মই তোমাৰ বিগ ফ্ৰেণ্ড মানে বহুত কিবা কিবি আৰু সেইবোৰ মই ক'বলৈ নাযাওঁ আৰু কোৱাৰ প্ৰয়োজন বোধ নকৰোঁ হয়তো মোৰো বিগ ফ্ৰেণ্ড থাকিব পাৰে হয়তো মোক কোনোবাই ভাল পাব পাৰে ভাল পোৱাটো বিগ ফ্ৰেণ্ড হোৱাটো কোনো ডাঙৰ কথা নহয় বুলি মই ভাবোঁ কিন্তু এনেকুৱা কিছুমান বিগ ফ্ৰেণ্ড আছে যাৰ কথা মই নকৈ আচলতে নোৱাৰিম এনেকুৱা কিছুমান বিগ ফ্ৰেণ্ড আছে যাৰ কথা ক'বলৈকে এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ তেনেকুৱা কিছুমান বিগ ফ্ৰেণ্ডৰ নাম মেনশ্যন কৰিবলৈ মই নিবিচাৰোঁ কিন্তু এই কথাটো যে কোৱাৰ প্ৰয়োজন আছে সেইকাৰণে ক'বলৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু কথাটো আচলতে এই কথাটোক লৈ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বহু ধৰণৰ কথা বতৰা চলি আছে মোৰ আৰু মোৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত গতিকে ভাবিলোঁ এটা ভিডিঅ'ৰ মাধ্যমেৰে সকলোখিনি কথা যদি আপোনালোকৰ আগত ক'বলৈ পাৰোঁ তেন্তে আপোনালোকৰ কথাবোৰ বুজি পাব নহয় জানো গতিকে ক'বলৈ ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ কোনোবা এজন ব্যক্তি আহিছিলে অহাৰ পিছত তেওঁ এনেধৰণে এটা মন্তব্য দিছিলে যে কোনোবাৰ লগত কাৰোবাৰ এনেকৈ বিগ ফ্ৰেণ্ড হৈ লাভ নাই আছে এই ধৰণৰ কিবা কিবি কৈছিলে আছে নে নাই এইবোৰ কোৱাৰ বা ক'ব লাগিব বুলি মই নাভাবোঁ বা কোৱাৰ প্ৰয়োজন আছে বুলিও মই নাভাবোঁ কিন্তু সেই ব্যক্তিজনে ক'লে যে আমুকৰ লগত আমুকৰ ফ্ৰেণ্ড হৈ মানে আজিৰ পৰা আৰু বিগ ফ্ৰেণ্ড বা এইবোৰ কিবা ভাবি লাভ নাই আৰু কাৰণ তেওঁ তাত গৈ লাইক কমেণ্ট শ্বেয়াৰ নকৰে বোলে যিজনে মানে ধৰি লওক কথাটো কৈছোঁ আপুনি যাৰ বিগ ফ্ৰেণ্ড হয় মানে ধৰি লওক কথাটো কৈছোঁ মই আজি জুবিন দাৰ বিগ ফ্ৰেণ্ড মই আজি নীল আকাশ দাৰ বিগ ফ্ৰেণ্ড মই আজি ডিম্পু বৰুৱাৰ বিগ ফ্ৰেণ্ড মই ইউটিউবাৰ ভূষণ পাঠকৰ বিগ ফ্ৰেণ্ড এনে ভূষণ পাঠক ডাঙৰীয়াই বা ডিম্পু বৰুৱা ডাঙৰীয়াই মোৰ পোষ্টত লাইক কমেণ্ট শ্বেয়াৰ নকৰে সেইকাৰণে মই তেওঁৰ লগত বিগ ফ্ৰেণ্ড হৈ লাভ নাই তেওঁ মোৰ কমেণ্টছৰ ৰিপ্লাই নিদিয়ে তেওঁ মোক পাত্তাই নিদিয়ে চ' বিগ ফ্ৰেণ্ড হৈ লাভ নাই বিগ ফ্ৰেণ্ড এনেকুৱা নেকি যে আপুনি মোৰ বিগ ফ্ৰেণ্ড মই আপোনাক চিনি পাব লাগিব মই আপোনাক জানি পাব লাগিব আপুনি মোৰ বিষয়ে মানে কি আৰু মানে মই ডিম্পুদাৰ বিগ ফ্ৰেণ্ড ন ডিম্পুদাই মোৰ বিষয়ে জানিব লাগিব মানে ডিম্পুদাই মই কি খাইছোঁ ক'ত থাকিছোঁ ক'ত হাগিছোঁ সেইবোৰ মানে ডিম্পুদাই গম পাব লাগিব নহয় জানো কিন্তু সেইবোৰতো মই নাভাবোঁ একেবাৰে নাভাবোঁ কাৰণ মোৰ বিগ ফ্ৰেণ্ডজন যোন হয় মই তেওঁৰ বিষয়ে কেনেকৈ জানিম তেওঁ যে মোৰ বিগ ফ্ৰেণ্ড মই কেনেকৈ জানিম আৰু প্ৰুফ কৰিব লাগিব বুলিতো মই নাভাবোঁ ন তেওঁ মোক ভাল পায় মানি লৈছোঁ ভাল পায় কিন্তু ভাল পোৱাটো কি দেখাব লাগিব নেকি সামাজিক মাধ্যমত তেওঁৰ বিষয়ে জানি পিনি মই কি ভিডিঅ' প্ৰস্তুত কৰিব লাগিব নেকি নে তেওঁৰ লাইক কমেণ্টবোৰ তেওঁৰ পষ্টৰ লাইক কমেণ্ট কৰি পিনি মই মানে কৈ থাকিব লাগিব মইতো কেনেকৈ গম পাম ইমান মানুহ আছে ফেচবুকত ইমান বেছি মানে ৰাইজ আছে ইমান ফলোৱাৰ্ছ আছে বৰ্তমান সময়ত মোৰ ২৯,০০০ ফলোৱাৰ্ছ আছে ২৯,০০০কৈ বেছি ফলোৱাৰ্ছ আছে এই ২৯,০০০ ফলোৱাৰ্ছৰ ভিতৰত বেছি নহ'লেও ১০০জনটো মোৰ ভাল বন্ধু আছে ১০০জনটো মোৰ ভাল বিগ ফ্ৰেণ্ড আছে দেই বিগ ফ্ৰেণ্ড কৈছে কাৰণে কৈছোঁ বিগ ফ্ৰেণ্ড ১০০জন হ'লেও মোৰ আছে কিন্তু সেই ১০০জন বন্ধুৰ মানে এই ২৯,০০০ৰ ভিতৰত ১০০জন বন্ধু বিগ ফ্ৰেণ্ড এই ১০০জন যে কোন মই কেনেকৈ জানিম কেনেকৈ মই গম পাম যে মোৰ এজন বিগ ফ্ৰেণ্ড হয় তেওঁ মোক ভাল পায় বুলি মই কেনেকৈ জানিম আৰু তেওঁ কি কৰিলে মানে মই প্ৰুফ দিব নেকি তেওঁ মোক ক'বহি নেকি মই তোমাৰ বিগ ফ্ৰেণ্ড তুমি মোৰ পষ্টবোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা দেই এনেকুৱা বহুত বিগ ফ্ৰেণ্ড আছে যোনে নেকি কোনোদিনাখন লাইক এটাও নকৰে কমেণ্ট এটাও নকৰে একো নকৰে তেওঁ মোক একোৱেই নকয় কিন্তু যেতিয়া লগ পাওঁ তেওঁ মোৰ সৈতে লগ পাই এখন ফটো তুলি পিনি কয় সঁচাকৈ মই তোমাক বহুত দিনৰ পৰা চাওঁ বহুত ভাল লাগে ৰিয়েলিটিত তুমি মোৰ বিগ ফ্ৰেণ্ড এই বুলি কয় কিন্তু সেই ব্যক্তিজনে যে ফটোখন যে তুলিলে তেওঁ সেই ছ'চিয়েল মিডিয়াত আকৌ দি নিদিয়ে আকৌ দেই তেওঁ কোনো ক্ৰিয়েটৰ নহয় জাষ্ট এনেই তুলি থয় ফটো এখন সেই ব্যক্তিসকল বিগ ফ্ৰেণ্ড বুলি ক'ম মোৰ এনেকুৱা এজন
বিগ ফ্ৰেণ্ড আছে মই বিগ ফ্ৰেণ্ড বুলি শব্দটো এইটো কাৰণে ইউজ কৰিছোঁ তেওঁ হৈছে ৱেষ্ট বেংগলৰ হয় কোন ক'ত কিয় বিখ্যাত সেইবোৰ মই ক'বলৈ নাযাওঁ কিন্তু সেই ৱেষ্ট বেংগলৰ ব্যক্তিজনে কিন্তু মোৰ খবৰ প্ৰত্যেক মুহূৰ্তত লয় প্ৰত্যেকটো মুহূৰ্তত মই কেনেকৈ থাকোঁ কি কৰিছোঁ সেইবোৰ খবৰ ল'বলৈ চেষ্টা কৰে নতুবা তেওঁ মোক ফোন কৰক বা নকৰক তেওঁ কিন্তু মোৰ বিষয়ে চাই থাকে বা মোক ফেচবুকত খুব বেছি তেওঁ ফ'ল' কৰি থাকে সেনেকুৱাবোৰ বিগ ফ্ৰেণ্ড বুলি ক'ব পাৰি আৰু এনেকুৱা কিছুমান বিগ ফ্ৰেণ্ড আছে যোনে নেকি মোৰ বিষয়ে জানে মোৰ বিষয়ে সকলোবিলাক জানিবলৈ চেষ্টা কৰে কিন্তু মোক কোনোদিনাখনে নকয় মই তোমাৰ বিগ ফ্ৰেণ্ড আৰে আপুনি মোৰ বিগ ফ্ৰেণ্ড হয় কিন্তু মোৰ বিগ ফ্ৰেণ্ড বুলি আপুনি চিঞৰি থাকিব লাগিব বুলি মই নাভাবোঁ ঠিক আছে আপুনি মোৰ বিগ ফ্ৰেণ্ড হয় কি কাৰণত আপুনি ইমানকৈ চিঞৰি থাকিব লাগিব মই তোমাৰ বিগ ফ্ৰেণ্ড আজি মই কাৰোবাৰ বিগ ফ্ৰেণ্ড হয় মই বহুত ডাঙৰ মই আজি সময় গগৈৰ বিগ ফ্ৰেণ্ড হয় মই সময় দা তোমাৰ মই বিগ ফ্ৰেণ্ড দেই তুমি মোৰ পোষ্টবোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আকৌ বা বিটু দা মই তোমাৰ বিগ ফ্ৰেণ্ড তুমি মোক অকণমান শ্বেয়াৰ কৰি আগবঢ়াই দিয়া সেইবোৰ ক'ব লাগিব নেকি মই নালাগে মই নকওঁ মই নাভাবোঁ যে মই তেওঁক সেইবোৰ ক'ব লাগিব বা তেওঁ মোক সেইবোৰ কৰিব লাগিব গতিকে কিছুমান বস্তু ক'লেই হৈ নাযায় গতিকে ইয়াৰ ওপৰত যদি আকৌ কিবা ক'বলগীয়া হয় তেনেহ'লে ক'ম এই কথাবোৰ ক'লোঁ অকণমান ভাবি চাব সেই ডাঙৰীয়াসকলে সেই ব্যক্তিসকলক কৈছোঁ অকণমান ভাবি চাব অকণমান বুজিবলৈ চেষ্টা কৰিব কথাখিনি কোৱাৰ পিছত আৰু এই ধৰণৰ বিগ ফ্ৰেণ্ড যদি আপুনি হয় যে আপুনি মোৰ বিগ ফ্ৰেণ্ড তেনে আপুনি মোৰ বিগ ফ্ৰেণ্ড মই আপোনাৰ পোষ্টবোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰি আপোনাক আগবঢ়াই নিবলগীয়া যদি আপুনি মোৰ বিগ ফ্ৰেণ্ড হয় তেনেহ'লে আপুনি মোৰ বিগ ফ্ৰেণ্ড নোহোৱাই ভাল বুলি মই ভাবোঁ আৰু এই যে বিগ ফ্ৰেণ্ড কৈ থাকে মোৰ বিগ ফ্ৰেণ্ড হ'বই লাগিব বুলি বা আপুনি হ'ব লাগে বুলি মই নাভাবোঁ আৰু হওক বুলি মই নকওঁ কোনোবাই যদি মোক ভাল পায় পাওক যদি নাপায়ো নালাগে আৰু যদি আপোনাৰ পোষ্টবোৰ লাইক কমেণ্ট কৰিব লগা যদি বিগ ফ্ৰেণ্ড হৈছে তেনেহ'লে নহ'ব মোৰ ভিডিঅ'বোৰ নাচাব মোক কোনো মোৰ লগত একো নকৰিব মোৰ লগত নাথাকিলে হ'ল মোক আনফল' কৰি দিয়ক ন' প্ৰব্লেম লাগিলে মোৰ এনেকুৱা নহয় যে মই ফেচবুক চলাম মই ফেচবুকত ভিডিঅ' দি থাকিম ইউটিউবত ভিডিঅ' দি থাকিম নিদিব পাৰোঁ মই ভৱিষ্যতে মোৰ ফিউচাৰ বেলেগ কিবা হ'ব পাৰে ন আপোনালোকেতো নাজানে ন মই কি কৰিব বিচাৰোঁ প্ৰকৃততে গতিকে সেইবোৰ কথা আৰু কি ক'ম আৰু কিবা যদি ক'ব লগা হয় নেক্সট ভিডিঅ' আহি আছে চ' আজিলৈ এই ভিডিঅ'টো ইমানতে আহিছোঁ গতিকে কথাবোৰ ভাবিব কোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ কাৰণে ক'লোঁ যদি ভুল হৈছে তেন্তেহ'লে ক্ষমা কৰি দিবা জয় অসম জয় হিন্দ বাই বাই দেই বিগ ফ্ৰেণ্ড হ'লে হ'ব নহ'লেও নাই আৰু